আজি অকণমান বেলেগ ধৰণৰ বস্তু এটা বনাম বুলি লৈছোঁ দেই। আৰু এইফালে প্ৰথমতে জুইকুৰা জ্বলাই লৈছোঁ। তাৰ পাছতে ইয়াতে মই কেৰাহীটো বহাই দিলোঁ আৰু ইয়াতে মই দি দিছোঁ আলু। মানে মই এতিয়া আলু বইল কৰিম আৰু আলুখিনি দি হোৱা পাছতে এইফালে মই জুইকুৰা ডাঙৰকৈ জ্বলাই দিছোঁ। আৰু এইফালে বাহিৰত দি আছে বৰষুণ, মানে কিনকিনীয়া বৰষুণ। ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে, অকণমানো এৰাই নাই আজি। এইফালে মোৰ আলুখিনি হৈয়ে গ'ল, সেইটো কাৰণে এতিয়া মই আলুখিনি উলিয়াই লৈছোঁ। তাৰ পাছতে মই কেৰাহীটো বহাই পেলাই তেল দি দিলোঁ। আৰু এইফালে দেখিছেনে, মই মানে পানী পুৰি বনাম বুলি ভাবি আছিলোঁ আৰু এইফালে পানী পুৰি বনায়ো আছোঁ। আপোনালোকে ভাবিছে চাগে ইমান বৰষুণতনো আৰু কোনে এইবিলাক বস্তু খায় বুলি। আচলতে মানে মই টেঙা খাই বহুতেই বেছি ভাল পাওঁ আৰু টেঙা খাই ভাল পোৱা মইজনী আজি 6 মাহ দিন মানে টেঙা নোখোৱাকৈ আছিলোঁ। মানে মোক ডাক্তৰে খাবলৈ মানা কৰিছিলে আৰু আজি 6 মাহ পাৰ হৈ গ'ল। সেইটো কাৰণে আজি মানে বৰষুণ দিলেও ৰ'দ দিলেও টেঙা খামেই বুলি ভাবিলোঁ আৰু সেইটো কাৰণে বনাবলৈ বুলি ল'লোঁ। আৰু এইটো বস্তু কোনে কোনে খাই ভাল পোৱা কমেণ্ট কৰিবা দেই। আৰু এইফালে মই আলুখিনি পিটিকা কৰি লৈছোঁ আৰু এইফালে মই টেঙা পানীখিনি বনাই লৈছোঁ। তাৰপাছতে এইফালে ধনিয়া, জলকীয়া, পিঁয়াজ সেইবিলাক কাটি লৈছোঁ। সেইবিলাক আকৌ মই বেলেগকৈ থৈ লৈছোঁ কাৰণ ভাইটিয়ে আকৌ নাখায় বোলে সেইবিলাক, সেইটো কাৰণে। আৰু এইফালে গোটেইখিনি ৰেডি হৈ গ'ল। তাৰপাছত এইফালে প্ৰথমতে ভাইটিকে টেষ্ট কৰি চাবলৈ দিলোঁ। আৰু আজিৰ মিনি ব্লগটি ইমানেই, বাই।